নমস্কাৰ বন্ধুসকল, আজি যিহেতু ৰাতিপুৱাই বাগানলৈ ওলাই আহিলোঁ মই আৰু যেতিয়া বাগানত ওলাই আহিছোঁ ইমানখিনি ৰাতিপুৱাৰ পৰা আজি ৰ'দ দিছে কৈছোঁ নহয়, ইমান টিকা পতাৰত ক'ব লাগিব বহুতখিনি ৰ'দ দিছে আজি আৰু গোটেই দিনটো কিমান গৰম হয় বিশেষ নাজানো। এতিয়া মোৰ বাগানখনত মানে পাতলপ আজি ছিঙিবলৈ আছে, তাকে আমাৰ লগৰ যোনজন মানে মোক সহায় কৰে, যোনজন পাত ছিঙি দিয়ে তেখেতৰ মানে ঘৰত অকণমান ৰুবল আছে আৰু ই নাহে আজি, তাকে চিন্তা লাগিছে যে আজি দিনত বা কি হয়, মানে ৰাতিপুৱাৰ পৰা যদি ইমানখিনি যদি ৰ'দ দিয়ে দিনটো বা কি হয় তাকে চিন্তা লাগি আছে মোৰ। তাকে অলপ ৰাতিপুৱা মানে চাহখন খালোঁ ঘৰত, চাহ খাই কিন্তু বাগানলৈ আহিলোঁ মই, বাগানলৈ আহি অলপমান নিজকে অলপ পাতটো ছিঙি লওঁ, তাৰপাছত চাওঁ দিনটো কি হয়। এইটো ক'বলৈ গ'লে যিমানে আজি ৰাতিপুৱাৰ পৰা মানে ৰ'দ দিছে, মানে ফেনৰ পৰা আঁতৰিবলৈ মন নাযায়, হ'লেও উপায় নাই, কিন্তু নিজৰ কামটো থাকি যাব নহ'লে ন। আৰু যিহেতু খেতিপথাৰৰ ছিজন এতিয়া, আৰু খেতিপথাৰৰ ছিজনত যিহেতু মানুহ অলপ পাবলৈ যিটো প্ৰব্লেম এটা হয়, কিছু একাংশ আকৌ পথাৰ কামত লাগি আছে আৰু গৰম দিছে বুলি তেনেকুৱাকৈ যদি ঘৰত বহি থাকোঁ তেতিয়াতো নহ'ব, কামবোৰ থাকি যাব ন, নিজৰে যিটো বাগানৰ কামবোৰ থাকি যাব, অথবা ৰোৱা তোলাবোৰ থাকি যাব। গতিকে যিহেতু এতিয়া নিজেই চাইছে আপোনালোকে, হাতত যিহেতু জালি লৈ লৈছোঁ আৰু এতিয়া পাত ছিঙিবলৈ আহিলোঁ মই নিজৰ বাগানতে। ৰাতিপুৱা মানে ৰাতিপুৱা সময়ত কাম কৰাতলৈকে হ'ব নোৱাৰে, ৰাতিপুৱা সময়ত মানে কাম কৰি কিছু ভাল লাগে আৰু কামবোৰ মানে চাব পাৰে তেনেকুৱাকৈ আৰু ভাল লাগে। আৰু যিটো ৰ'দ আজি যিটো মানে ৰ'দ দিছে আজি, গম পাইছে আপোনালোকে, আজি একদম পূৰা টিকা ফটা ৰ'দ দিছে আৰু বতৰ কেতিয়াবা তেনেকুৱাকৈ বৰষুণ দিছে, হ'লেও কিন্তু বৰষুণ দিলেও কিন্তু যথেষ্ট গৰমো দিছে। এয়া বৰষুণ আৰু এয়া ৰ'দ দিছে মোৰ পিছফালে আপোনালোকে। পাত যিহেতু এতিয়া ছিঙিবলৈ এখন বাগান যিহেতু মোৰ আগতে আপোনালোকক মই কেইবাটাও ভিডিঅ' যিটো বাগানত দি থৈছোঁ, আৰু এতিয়া মানে কি ৰাতিপুৱা তেনেকৈ ওলাই আহিলোঁ। এইখিনিতে বন্ধুসকল আপোনালোকে চাইছেই যে পথাৰ কামত যেতিয়া লাগি থকা হয়, এইখিনি তেনে বাগানত মানে মাজে মাজে তেনেকৈ হাতী কেইটামান হৈ যায় আৰু এইখিনি উঘালিবলৈও মানে সময় নাইকিয়া হৈ যায়। গতিকে এয়া চাইছে নহয়। আৰু এতিয়া যিহেতু এই কলমৰ পাতখিনি ছিঙি লওঁ, আৰু দেখিছে আপোনালোকে এই জালি একদম পূৰা ৰেডি কৰি দিলোঁ, আৰু যিটো ৰছী মানে এনেকুৱা ৰছী এডোখৰ বান্ধি লৈছোঁ, এনেকুৱাকৈ পিন্ধি ল'লোঁ, দেখিছে আপোনালোকে। আৰু এতিয়া মই যিটো পাত ছিঙিম সেইখিনি পাতবোৰ ছিঙিম, দেখিছে এইখিনি পাতৰ যিবিলাক এজেণ্টবিলাকে অলপ চুটিকৈ পাতবোৰ ছিঙিবলৈ কয়। আৰু এতিয়া যিহেতু পাতবোৰ ছিঙিম, মই লাহে ধীৰেকৈ ছিঙিম, আৰু যিহেতু গৰম বহুত বেছি গম পায়, আজি ৰাতিপুৱাৰ পৰা বহুতখিনি যিহেতু গৰম, আৰু গৰমৰ মানে গৰম দিছে বুলি ভয়ত আৰু যদি নিজৰ কামবোৰ যদি নকৰোঁ তেতিয়াতো কামবোৰ মানে থাকি যাব ন। ৰাতিপুৱাকৈ ওলাই আহিলোঁ, ৰাতিপুৱাৰ পৰা বৰ আজি যথেষ্ট গৰম দিছে দেই, কিন্তু সঁচাকৈ ক'বলৈ গ'লে মানে ফেনৰ পৰা যিহেতু আঁতৰিবলৈ মন নাযায়, হ'লেও কি উপায় নাই, নিজৰ কামবোৰ কৰিবই লাগিব ন। বন্ধ হ'ল মানে কৈছোঁ নহয়, এক লাইন পাত ছিঙিলোঁহে, কিন্তু ইমান গোটেই তিতি গ'ল, গোটেই চোলাত তিতি গ'ল, ইমানে গৰম। মুঠতে এক লাইন পাত ছিঙিছোঁ, একদম গৰমত অৱস্থা একেবাৰে বেয়া হৈ গ'ল। গতিকে এইখিনিহে পাত ছিঙিব পাৰিলে এক লাইনত, কিন্তু মই কৈছোঁ নহয় নোৱাৰিছোঁ, অলপমান জিৰাবলৈ এতিয়া অকণমান পানী চানী খাই লওঁ, তাৰপিছত আকৌ অলপ লাগিম। একেবাৰে চোলা তিতি গ'ল বে, আৰু কি উপায় নাই, চোলা খুলি দিলোঁ সেইকাৰণে। আৰু এতিয়া যিহেতু পানী বটল আছে, পানী অলপ খাই লওঁ। এতিয়াহে মনটো অলপ ভাল লাগিছে বে। পূৰা টিকা ফটা যদি ৰ'দ একদম পূৰা টাংকৈ যদি দি থাকে, তাতে যদি আপুনি যদি বাগানত কিবা কাৰণত যদি পাতে তুলি আছে, অথবা পথাৰত কিবা ৰোৱা বা তোলা কিবা কামে লাগি আছে, তেতিয়া এটা কি হয়, পূৰা যদি ৰ'দ দি থাকে, ৰ'দ দিয়াৰ পাছত এটা ছাঁ এটা আহে, আপোনালোকে গম পায়, ছাঁ এটা যেতিয়া আহে তেতিয়া মনটো কিবা এটা ভাল লাগে, হয় নহয় বাৰু। তেতিয়া কিছু একাংশ ভগৱানৰ নামো লয় যে কৃষ্ণ প্ৰভু ভাল লাগিছে দেই, আৰু অকণ দেৰিকৈ থাকিলে ভাল। আৰু ক'বলৈ গ'লে যিসকলে পথাৰত কিছুৱে ৰুই আছে, অথবা কিছুৱে কঠীয়া তুলি আছে, এখেতসকলে মানে কথাখিনি গম পায় যে আজি ৰ'দৰ কথাটো অথবা গৰমৰ কথাটো। আৰু যিসকলে মানে পাত ছিঙিছে বাগানত পৰা যিয়ে নহওক গছ গছনি অলপ আছে, অলপ ছাঁ পৰে, কিন্তু পথাৰততো তেনেকুৱা গছ গছনি একো নাথাকে। সেইটো কিছু একাংশ ৰুই আছে, কিছু একাংশই তুলি আছে ন, ৰোৱা তোলা ফলৰ কাৰণে আজি কিন্তু গৰমটো যথেষ্ট, কিন্তু মোৰ কাৰণে দেই যথেষ্ট গৰম, টিকা ফটা ৰ'দ একেবাৰে। গৰম যিটো গৰম মই কৈছোঁ নহয়, আৰু আজিলৈকে গৰম মই পোৱা নাই। ৰাতিপুৱা আজি কি ভল্টেজ দিছে বে, আজি মানে নিজৰ ঘৰৰ মানে পাতটোকে আজি ছিঙিব পৰা নাই বে, ইমান বেয়া গৰম মাৰিছে কৈছোঁ নহয়। চাওকচোন বাৰু অনুকল, যিহেতু ৰাতিপুৱাৰ পৰা মই যিটো গৰমৰ কথাটো বা ৰ'দৰ কথাই কৈ আছোঁ, আৰু একেবাৰে এটা লাষ্ট মমেণ্টলৈকে মানে অকল গৰমৰ কাৰণে হয়তো আজি আৰু পাত ছিঙিব নোৱাৰোঁ। আপোনালোকে গমেই পায়, যিসকলে লেপটপ মোবাইল গেম খেলি আছে, এচি ৰুমত বহি অথবা ফেনৰ তলত বহি, ইহঁতে আজি ৰ'দৰ কথাটো বা গৰমৰ কথাটো গম নাপাব পাৰে। আৰু আজি এইখিনিহে আৰু পাত ছিঙিলোঁ দেই, নোৱাৰিছোঁ আৰু গৰম দেখিছে, গোটেইখিনি গা তিতি অৱস্থা একেবাৰে শেষ। আৰু আজি যিহেতু গৰমৰ কাৰণে অথবা ৰ'দৰ কাৰণে আজি পাত তোলা বন্ধ কৰিছোঁ, উপায় নাই, কি কৰিবি এতিয়া।